এয়া আমি ধেমাজিলৈ গৈছিলোঁ। ধেমাজিত চাওকচোন ইমান ধুনীয়া এটা হনুমান মন্দিৰ আছে। মন্দিৰভাগ ইমানেই ধুনীয়া লাগে। আপোনালোকো প্ৰায়সকল আহিছেই চাগে। নহাসকলক কৈছোঁ আহিবচোন এবাৰ, বিৰাট ভাল লাগে আৰু মনটো কিবা নিজেই ভাল লাগি যায়। ইমান ধুনীয়া, মানে বাহিৰত যিমান ধুনীয়া ভিতৰ ভাগতো সিমানেই ধুনীয়া আৰু চালে সঁচাকৈ চাই থাকিব মন যায়। মন্দিৰভাগলৈ সোমালে ওলাই আহিবই মন নাযায়। এবাৰ আহিবচোন আপোনালোক। ভিতৰ ভাগটো চাওঁ ব'লক বাৰু। ইয়াৰ পিছত আমি পদুমণি থানলৈ গৈছিলোঁ। পদুমণি থানখনো বিৰাটেই ভাল। চাওকচোন ইমান সুন্দৰ লাগিছে, বাহিৰভাগে বিৰাট ধুনীয়া, তাৰ ভিতৰলৈতো আৰুৱেই ধুনীয়া। আমি বিৰাটেই, আৰু যিদিনাখন আমি গৈছিলোঁ সেইদিনাখন বিৰাট বৰষুণ আছিলে। এয়া চাওক, বৌ, দাদা আৰু আমাৰ কণমানিজনী আছে। দাদাই বৌয়ে এয়া কিবা শৰাই দিবলৈ মানে ৰেডি কৰি আছে, শৰাই বস্তুখিনি সজাই আছে। এয়া আমি চাকি দিলোঁ সকলোৱে। ইয়াত পদুমণি থানত চাকি দিয়া ঠাইডোখৰ অকণমান প্ৰক্ৰিয়াকৈ বনাই দিছে। এনেকৈ সকলোৱে প্ৰথমে চাকি জ্বলাব লাগে। চাকি জ্বলাই লোৱাৰ পিছতহে আমি